কিমান মানুহ আহিছে আপোনালোকৰ হিচাপত কিমান আছে মানুহ আমাৰ হিচাপ আছে ইয়াত 13,000 মানুহ আহিছে কমো নহয় বেছিও নহয় 13,200 প্লাছ মাইনাছ 13,200 প্লাছ মাইনাছ এইটোৱে গতিকে আমাৰ ইয়াত জিকিবৰ কাৰণে আমাক 23,000-24,000 লাগে ইয়াত 13,000 আছে সবৰে পৰিয়াল আছে এটা পৰিয়ালৰ পৰা এজন আহিছে ক'ৰবাৰ পৰা দুজন আহিছে য'ত 3জন 4জন জেনেৰেলি ভোটাৰ থাকে গতিকে উই আৰ এক্সপেক্টিং ডেট উইল গেট নিয়াৰ এবাউট 27,000 ভোট যিগৰাকী আপোনাৰ অপজিট পাৰ্টি আছে যিগৰাকী কেণ্ডিডেট আছে তেখেতসকলে প্ৰচাৰ কৰি আছে যে বিগত 18 বছৰ সময়ছোৱাত আপুনি দুবাৰকৈ টাইমত আপুনি ডেপুটি চিফ আছিলে আঢ়ৈবাৰ ক'ব লাগিব সেইটো ডেভেলপমেণ্ট যিধৰণে হ'ব লাগিছে হোৱা নাই সেইটো তেওঁলোকে ডাঙৰ ইছ্যু হিচাপে লৈ তেওঁলোকে গৈ আছে আজি খানা মানুহবিলাকক ক'ব যে আগত আমি খানা মানুহবিলাকে গাড়ী চাৰি দি গ'লেও যাব পৰা নাছিল এনেকুৱা আজি একদম পিছ ৰাস্তা দি গৈ আছে সেইটো ক'ব বেংগা মানুহ ক'ব যে নুশুনা মানুহ সেই BTC হোৱা আগত 17 বছৰ আগত দেখোন আমি এনেকুৱা আছিলোঁ এতিয়া দেখোন বেলেগ হৈছে এইটো ফিল কৰিব আমাৰ জাম্বি মানুহবিলাকক ক'ব যে স্কুল পঢ়াবলৈ কলেজ পঢ়াবলৈ তেখেতসকলে নোৱাৰিছিল বাসুগাঁও বঙাইগাঁও কোকৰাঝাৰত পঠিয়াব লগা হৈছিল কিন্তু আজিকালি ক'ৰবাত কলেজ ক'ৰবাত হায়াৰ ছেকেণ্ডেৰী ইত্যাদি স্কুল হৈ পেলাই নিজৰ ল'ৰা ছোৱালীক পঢ়াব পাৰিছে MA পঢ়িবলৈ গুৱাহাটীত গৈছিল এডমিশ্যন দিয়া নাছিল সেইফালৰ মানুহবিলাকক কাৰণ এইফালৰ মানুহে কম পাৰ্চেণ্টেজ পায় এতিয়া বৰ্ডলেণ্ড ইউনিভাৰ্চিটি বনোৱা হৈছে তাতে আমাৰ ল'ৰা ছোৱালী পঢ়িব পাইছে এটাও টেকনিকেল ইনষ্টিটিউট পলিটেকনিকো নাছিলে আমাৰ বৰ্ডলেণ্ড অঞ্চলত এইটো কিয় পাহৰি গৈছে UPFLৰ নেতাসকলে UPFLৰ ছাপৰ্টাৰসকলে আজি CIT বনাইছে ইঞ্জিনিয়াৰিং কলেজ বনাইছে মেডিকেল কলেজ বনাইছে নাৰ্ছিং কলেজ বনাইছে প্ৰত্যেক ডিষ্ট্ৰিক্টত আমি ITI বনাইছে আৰু বহুত ব্যক্তিয়ে আজিকালি ট্ৰেইনিং চেণ্টাৰ ইত্যাদি বনাইছে ইয়াৰ দ্বাৰা আমাৰ মানুহবিলাকক কাৰিকৰীৰ ওপৰত শিক্ষা দিয়া গৈছে স্কিল ডেভেলপমেণ্ট কৰা হৈছে আজি MTech কৰিছে CITত ইয়াতে PhD কৰিছে অদূৰ ভৱিষ্যতত আমি আশা কৰিছোঁ ইয়াত পঢ়া PhD ষ্টুডেণ্টছ MSc MTech ষ্টুডেণ্টছ তেখেতসকলে বেলেগ জাগাত গৈ পেলাই কাম কৰিব পাৰিব আমাৰ অঞ্চলত দলং বনাব লাগে ঘৰ বনাব লাগে বহুত কাম কৰিব লাগে এইবোৰ কাম কৰিবৰ কাৰণে আমাৰ ভাল ইঞ্জিনিয়াৰ নাছিলে গতিকে আই নদী আমি দলং বনাই আছোঁ সেই দলংটো DPR বনাবলৈ ইয়াত ডিজাইনটো কেনেকৈ হ'ব লাগে আমাৰ মানুহ নাছিলে এতিয়া সেইবোৰত পঢ়া ল'ৰাবিলাকে এতিয়া বনাব পাৰিব বিশেষকৈ অটানৈক্য হোৱাৰ কাৰণে বিশ্বজিৎ দৈমাৰী যে তেখেতৰ অনুপস্থিতিত বা তেওঁলোকে কিবা প্ৰভাৱ পৰিব নিৰ্বাচনী প্ৰচাৰত তেখেতক সোধক নিশ্চয় তেখেতে কণ্ট্ৰিবিউশ্যন মই কৰিব পাৰিলেও হয় নেকি বুলি ভাবে না নাভাবে তেখেতক সোধক প্ৰশ্ন উঠিছে যে আপোনাৰ লগতে অটানৈক্য যথেষ্ট হৈছে বিশ্বজিৎ দৈমাৰী তেখেতে যিটো কৈছে ইয়াৰ সঁচা কথাটোহে মই কৈছোঁ আৰু মই কোৱাত আৰু তেখেতে কোৱাত যি ডিফাৰেঞ্চ আছে আপোনালোকে চবেই দেখিছে মই কোনো ক্লেইমো কৰা নাই মই জোখৰাও কৰা নাই ছাৰ আপুনি যদি জিকি যায় নিজৰ সমষ্টিৰ কাৰণে প্ৰথম কামটো কি হ'ব ছাৰ আপুনি কি ভাবে মই কি কৰিব লাগিব আপুনি জানে ছাৰ নাই আপুনি কওক মই কি কৰিব লাগিব আপুনি কওক ৰাজ্যৰ কাৰণে কি কৰিব লাগিব ছাৰ আপুনি জানে মোৰতো কৰিব লগা বহুত আছে BTC এই 15 বছৰ শাসন কৰাৰ আমি শূন্যৰ পৰা কাম কৰিছোঁ ভাই আসাম চৰকাৰে অসমৰ চৰকাৰে আমাৰ এই অঞ্চলৰ এটা কিলোমিটাৰ পিছ ৰাস্তা দিয়া নাছিল এটাও কালভাৰ্ট নাছিল আপুনি পাহৰিছে নেকি এই কাৰিগাঁৱৰ পৰা কোকৰাঝাৰ হেডকোৱাৰ্টাৰ যোৱা ৰাস্তাটো কেনেকুৱা আছিল ইয়াত কিবা কংক্ৰিট দলং আছিল নেকি গোটেইটো কাঠৰ দলং ভাঙা চিঙা আছিল কোকৰাঝাৰৰ পৰা কাৰিগাঁও পাবলৈ আপোনাক 1 ঘণ্টা লাগিছিল কিয় পাহৰিছে আজি 15 মিনিট নালাগে আমি সেইটো কাম কৰিছোঁ এই উত্তৰ অঞ্চলত আমাৰ বড়োবিলাকৰ যি আন্দোলন আছিল যি পৰিস্থিতি আছিল দক্ষিণ ফালে কাম কৰিব পাৰিছে কিন্তু এইফালে কাম কৰিব পৰা নাছিল
এতিয়াও গাঁৱে গাঁৱে খোৱা পানীৰ ব্যৱস্থা কৰিব লাগে আসাম চৰকাৰে সেইবোৰ এটা খোৱা বনাই দিয়া নাছিল BTC হোৱাৰ পিছতহে আমাৰ ৰাজ্যই গম পাইছে যে চৰকাৰে ৰাইজক খোৱা বনাই দিয়ে আমাৰ ৰাইজই নাজানিছিল খেতি পথাৰত যে পানী যোগানৰ কাৰণে বান বনাই দিয়ে আসাম চৰকাৰে কৰিব লাগে নাই নাজানিছিল এই BTC গঠন হোৱাৰ পিছতহে গম পাইছে ৰাইজে চৰকাৰে দেখোন পইচা দিয়ে আমাৰ বান বঢ়াবলৈ গম পাইছে তেনেকুৱা এডুকেশ্যন সেক্টৰ অতি পিছপৰা আছিলে BTC অঞ্চলটোই মই ভাবোঁ সারা ভাৰতৰ সবতকৈ পিছপৰি থকা অঞ্চল আছিল ইয়াত থকা অসমীয়া মানুহ ইয়াত থকা বঙালী মানুহ ইয়াত থকা মাৰোৱাৰী মানুহ ইয়াত থকা বিহাৰী মানুহ অতি পিছপৰা আছিল আমি ট্ৰাইবেল বড়োবিলাকেহে এডভান্স আছিল এতিয়া তেখেতসকলক সোধক যে এই অঞ্চলৰ শিক্ষা বিভাগত কি কাম কৰা নাই যি অসমীয়া মানুহে গুৱাহাটীত গৈ পেলাই শিৱসাগৰত গৈ পেলাই ডিব্ৰুগড়ত গৈ পেলাই দিল্লীত গৈ পেলাই পঢ়িব পৰা নাছিল তেখেতসকলে শিক্ষাৰ দিশত কেনেকৈ পিছপৰি আছিল আজি বড়োলেণ্ড ইউনিভাৰ্চিটি আৰু সেই বড়োলেণ্ডৰ ভিতৰত আমি যে কলেজ বনালোঁ ওদালগুৰি কলেজ টংলা কলেজ ক'ৰবা বিজনেছ কলেজ ক'ৰবা ছায়েন্স কলেজ ক'ৰবা কমাৰ্চ কলেজ ক'ৰবা অন্য কলেজ তো সেই কলেজবোৰত যি 12B ষ্টেটাছ পোৱাৰ পিছত ছাষ্টেইনেবল হ'ল কলেজে ইয়াৰ দ্বাৰাহে আমাৰ ল'ৰা ছোৱালী পঢ়িব পাৰিছে ইয়াৰ দ্বাৰাহে ইয়াত থকা অসমীয়াবিলাকক শিক্ষা পাইছে ইয়াত থকা বঙালীবিলাকো শিক্ষা পাইছে আমাৰ বড়োসকলৰ কথাটো বাদ দিয়ক আদিবাসীসকলৰ কথাটো বাদ দিয়ক ৰাজবংশীসকলৰ কথাটো বাদ দিয়ক আমি পিছ পৰি থকা জাতি সদায় পিছ পালেই আছোঁ আমিও আগুৱাব বিচাৰোঁ আমাকো শিক্ষা লাগে ইয়াৰ কাৰণে আমি জবৰদস্ত শিক্ষা বিভাগৰ কেনেকৈ উন্নতি কৰিব লাগে কাম কৰিছোঁ দিনে ৰাতি ইউনিভাৰ্চিটিৰ কথা কোনেও আমাক দিয়া নাই আমি দাবী কৰি পেলাইহে বনাই লৈছোঁ আমাক CIT কোনেও দিয়া নাই অসমৰ ইণ্টেলেকচুৱেলছবিলাকে ইয়াত CIT বনাব লাগে বুলি কোনেও কোৱা নাই আমি সেই মূৰ্খ BLTৰ মানুহবিলাকে এই বড়োলেণ্ড অঞ্চলৰ পিছ পৰি থকা জাতি গোষ্ঠীৰ ল'ৰা ছোৱালীক এটা টেকনিকেল ইনষ্টিটিউট বনাই পেলাই জ্ঞান দিব লাগিব টেকনিকেল নলেজ এডুকেশ্যন দিব লাগিব বুলি CIT বনোৱা হৈছে ভাৰত চৰকাৰে মৰম কৰিছে আপোনালোকে সোধক যে বড়োলেণ্ড আন্দোলন যেতিয়া হৈছিল BTC যেতিয়া গঠন হৈছিল 2003 চনত এতিয়া MA পঢ়া MA পাছ কৰা PhD কৰা তেখেতসকলৰ বয়স কিমান আছিল এতিয়া এপছৰ নেতা হয় এতিয়া UPPLৰ নেতা হয় 25 বছৰীয়া ল'ৰা 17 বছৰৰ আগৰ কিমান বয়সৰ মানুহ আছিল 8 বছৰৰ ল'ৰা আছিল ছোৱালী আছিল 10 বছৰৰ ল'ৰা ছোৱালী আছিল তেখেতসকলে এই ৰাস্তা আছিল নাই একো নাজানে স্কুল কলেজ আছিল না নাই একো নাজানে আজি বলেৰৰ উঠি তেখেতসকলে স্কুল পঢ়িব পাইছে কলেজ পঢ়িব পাইছে আমাৰ জেনেৰেশ্যনৰ মানুহবিলাকে পঢ়িবৰ কাৰণে পঢ়িব পাৰে ভাল আছিল ষ্টুডেণ্ট হিচাপে কিন্তু টকা পইচা নথকাৰ কাৰণে পঢ়িব পোৱা নাছিল তো আজি আমি বনোৱা ইউনিভাৰ্চিটিত MA পাছ কৰি পেলাই আমি বনোৱা ইউনিভাৰ্চিটিত PhD পাছ কৰি পেলাই আমি বনোৱা কলেজত BA পাছ কৰি পেলাই তেখেতসকলে আকৌ একো কৰা নাই BTC নেতাবিলাকে কৈছে আমি বনোৱা ৰাস্তা দি বলেৰো চলাই পেলাই তেখেতসকলে একো কৰা নাই বুলি কৈ আছে আপোনালোকে জাৰ্নেলিষ্ট এইবোৰ যদি ইনফৰমেশ্যন আপোনালোকৰ যদি নাথাকে অতি দুৰ্ভাগ্যজনক হ'ব আপোনালোকেও কওক যে 15 বছৰ আগত এই অঞ্চলত কি আছিল এতিয়া 15 বছৰৰ পিছত কি নাই সেইটো সোধক হয় বহুত বনাব লাগে গাঁৱে গাঁৱে এতিয়ালৈকে ভাল ৰাস্তা বনাব পৰা নাই গাঁৱে গাঁৱে এতিয়াও খোৱা পানী দিব পৰা নাই এতিয়াও ইৰিগেশ্যন বনাব লগা আছে এতিয়াও স্কুল আৰু মেৰামতিও বনাব লাগে নন প্ৰভিন্সিয়েলাইজ স্কুল আছে এইবোৰ বনাব লাগে আমাৰ এই চামথৈবাৰী বাসু গাঁৱৰ পৰা এই অঞ্চলত এটাও কলেজ নাই কোকৰাঝাৰৰ পৰা এইফালে উত্তৰৰ এটাও কলেজ নাই এইটো UPPLৰ নেতাবিলাকে চিন্তা কৰিছে আমি ৰাইজক লৈ পেলাই এই ৰাণীখাটাত এটা কলেজ বনাইছোঁ এইটো সাষ্টেইন কৰিব নোৱাৰে গোটেই ৰাইজে কোনো ৰকম ডনেশ্যন দি পেলাই সেইটো আমি লাষ্ট 10 years চলাই আহিছোঁ